tak outanga logot itu boil misingo tak buli koi boil outanga logot sauk hore ar no এইয়া চাওক এইফালে চলোৱা নমস্কাৰ স্বাগতম জনাইছোঁ মই যদি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভালে আৰু আজি হৈছে গোগামুখত থকা নেক্সট দিন মানে কালি থাকিলোঁ যাতে আজি পূৰা নেক্সট ডে তাৰপিছত ভাবিছোঁ একদম ৰাতিপুৱাৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তাকে ভাবিছোঁ গা চা ধুই মেলি পূৰা আজৰি হ'লোঁ আজৰি হৈ হৈছে একদম পূৰা ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আশা কৰোঁ শেষলৈকে চাব বুলি আৰু পূৰা পাপাহঁতে মানে মাহঁতে একদম পূৰা গাহৰি মাংস আনিছে আৰু এইবোৰ কিবা কিবি জাবৰ পাত অম্বে পাত চম্বে পাত এতিয়া পূৰা বনাবলৈ ৰেডি কৰিছে পূৰা ৰাতিপুৱাই মানে ময়ো যামগৈ আৰু সোনকালে যামগৈ মানে 10টা 11টামান বজাত যাম বাৰু তথাপিও মানে একদম বনাই মেলি ৰেডি কৰিছে আৰু সোনকালে যামগৈ বুলি দেখুৱাগৈ বলক বাহিৰত কি বনাইছে আৰু খুৰীহঁতো আছে চবেই আছে খুৰীহঁতো যাবগৈ মই লখিমপুৰলৈ যাম তাৰপিছত খুৰীহঁতে যাব ঘৰলৈ যাব এই গোগামুখতে ইয়াতে ওচৰতে হয় মাকৰ ঘৰ তালৈ যাব তাৰপিছত যাব ধেমাজি যাব মই নাযাওঁগৈ আৰু মোৰ দেহা কাইলৈৰ পৰা স্কুল হয় তাকে ভাবিছোঁ ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিওঁ বুলি আৰু বাহিৰলৈ যাওঁ বলক কি বনাইছে তাকো এখন দেখুৱাওঁগৈ একদম ধামাকা খানা তেন্তে বলক যাওঁ আৰু ইফালে চাওক এইফালে মানে এনেকুৱা মায়ে এতিয়া এয়া শাক বাৰীৰে শাক হয় শাক মানে এইবিলাক কিবা কিবি অম্বে পাত আৰু কি জানো এনেকুৱা চব্জি এনেকুৱা বাৰীৰে হয় মায়ে এনেকৈ বিচাৰি আনিলে আনি পিনি পূৰা এতিয়া গাহৰি মাংসৰ লগত ভাজিব এনেকৈ ভাজি এখন যে বনায় সেনেকৈ বনাব আৰু এইফালে চাওকচোন ইমান ধুনীয়া পৰিৱেশ এইফালে মানে চাংঘৰৰ লগতে আকৌ এনেকৈ চাংঘৰ লগাই দিছে মানে লগাই বনাইছে এইফালে পুখুৰীৰ তলত পুখুৰী আছে পুখুৰীৰ পৰা ধৰি এনেকৈ ওপৰত এনেকৈ ইমান ধুনীয়া পৰিৱেশ চাওকচোন এবাৰ সঁচাই বিৰাটেই ধুনীয়া এনেকুৱা পৰিৱেশ আৰু ইয়াত মানে গৰম দিনত থাকি বিৰাটেই ভাল লাগে ফেন চেন সকলোবোৰ লগোৱাই দিছে বহিবলৈ আৰু এইফালে যে দেখিছে এইফালে দি ডাইৰেক্ট মানে ওপৰলৈ যায় ওপৰলৈ গৈ পিনি মানে তাৰপৰা ডাইৰেক্ট ইপিনে পৰা আহিব পাৰে এইফালৰ পৰা যাব পাৰে মানে চব ফালৰ পৰা এনেকৈ সুবিধা কৰি দিছে এইফালে মায়ে বনাই আছে মানে বাচি আছে শাক চব্জি এনেকৈ এতিয়া একদম গাহৰি মাংসৰ লগত ধুনীয়াকৈ বনাব আৰু এইফালে দেখিছেনে এইফালে আছে গাহৰি মাংসৰ পেটু বেলেগকৈ এক্সট্ৰাকৈ বনাব দেহা আৰু মানে এতিয়া তললৈ যাওঁ বলকচোন তললৈ পূৰা একদম পূৰা গাহৰি মাংস বইল কৰি আছে দেখুৱাম এইফালে চাব দেই মই দেখুৱাই আছোঁ আপোনালোকৰ গাহৰি মাংস পূৰা এইফালে চাওক কিমান ডাঙৰ কেৰাহীত পূৰা গাহৰি মাংস বইল কৰি আছে এইয়া চাওক এইফালে মানে ভাজি আছে আৰু এইফালে আমাৰ দেহা এইয়া চাওক দেহা গাড়ীখন উঠি আছা চলোৱা আৰু ফুলবোৰ সঁচাকৈ ইমানে ধুনীয়া নহয় চাওকচোন ধুনীয়া চব বহুত পচন্দ লাগিছে মোৰ আৰু এইফালেতো পূৰা পাপাই একদম পূৰা মাংস বনাই আছে চাওক দেই দেখুৱাই আছোঁ আপোনালোকক এইফালে খাইগে যোৱা ইয়াত দিব নেকি জাবৰ পাতটো কি হৈছে দেহা ঠাণ্ডা পানী গৰম উঠিছে আৰু
এইফালে চাওক ফুলনি বাৰীত পদিনা বিচাৰি আছে চাওক ফুলখিনি সঁচাকৈ ইমান ধুনীয়া লাগিছে এইবোৰ চব হেৰিৰ পৰা আনা নে বেলেগ ক'ৰ পৰা আনা ফুল এইবিলাক নাৰ্চাৰীৰ পৰা আনা ন এই ফুলটো বহুত ধুনীয়া লাগিছে আৰু ইফালেও পূৰা বইল কৰি থকা হৈছে এইফালে এয়া এইবিলাক কি কি হয় নাজানো আৰু গাহৰি পেটু বোলে গাহৰি পেটুবিলাক পূৰা বইল কৰি আছে মানে বনাবলৈ এয়া এইফালে এইখিনি বেলেগকৈ বনাব আৰু এইফালে মাইনাই বনাই আছে ভাজি সেইফালে দেখিছে নাই জানো মোৰ মাথা চাথা ধুলো একদম শুকোৱা নাই মাথাটো গামোচাখন এনেকুৱা মাৰি আছোঁ আৰু বহি একদম পূৰা চাংঘৰটো ষ্টাইল চাং না এইফালে আৰু এইফালে তাই ভাজি আছে বেঙেনা আলু ভাজি বেঙেনা দিবি নহয় সেইফালে ভাত খাই দিয়া হৈ গ'ল এয়া দুটা কুকাৰত লাগিব ভাত মানুহ বেছি নহয় ঘৰৰ এয়া বনাই আছে দেখুৱাইছোঁ এইটো আৰু এইফালে চাওকচোন কিমান মজা একদম মানে গৰম দিনত বহিবলৈ বিৰাটে ধুনীয়া এটা চাংঘৰ এনেকৈ বনাই দিছে পুখুৰী পাৰৰ ওপৰত পুখুৰীৰ ওপৰত মানে এনেকৈ চাংঘৰ বনাই দিছে আৰু তলত পুখুৰী মাছ আছে একদম মজাকৈ একদম পূৰা ফেন চেন লগাই দিছে আৰু এইফালে ওপৰলৈ যাবলৈও পূৰা ৰাস্তা আছে আছে এইফালে জাবৰ চব্জি হ'লেই আৰু ন অঁ অঁ ইফালে আকৌ আদা নহৰু গুচাইছে এইফালে বনাইছে মাংস বইল ঔটেঙা লগত চাওক ইয়া ইফালে খুৰী দেহা ফ্ৰিজৰ পানী খাইহে এৰিলা হয় নাই অঁ বোলে ইয়া Okay pa mana? So josal tu, kamu ulog doon tu Facebook. Yak tak. Outanga logot itu. Boin. Missing yak tak beli koi. yak tak bunuh. আৰু ইফালে এতিয়া এইফালে চাওক কেৰাহী আকৌ পাতি দিছে ইয়াত ভাজিব পেটু মানে গাহৰি পেটু এনেকৈ ভাজিব এক্সট্ৰা কৰি এইফালে মায়ে বনাই আছে ভাজি আৰু এইফালে মাইনাই এইফালে ভাত মানে মানুহ যিহেতু ঘৰৰ ভাতখিনি মানে সেনেকৈ উলিয়াই দিছে আকৌ বনাবলৈ আৰু এইফালে পূৰা পাপাই তেল দি দিলে কেৰাহীত আৰু এইফালে গাহৰি যে আপুনি পেটুখিনি বইল কৰি আছিলে সেইখিনি আৰু এতিয়া পূৰা ভাজিব আৰু পাপা আপোনাৰ বনোৱাতকৈ এক্সপাৰ্ট হয় পাপাই বেছিকৈ বনাই এনেকৈ আৰু খুব টেষ্টি বনাইছিলে খানাটো খাবলৈ বিৰাটেই ধুনীয়া মানে আমিও প্ৰথম খাইছোঁ তথাপিও মানে বহুতে ভাল লাগিলে খাইপিনি এইফালে চাওকচোন ইমান ধুনীয়াকৈ বনাইছে এয়া জেগাতে মানে